আজিৰ প্ৰতিষ্ঠা দিৱস স্থলীত উপস্থিত হোৱাৰ বাবে আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি দ্বাদশ প্ৰতিষ্ঠা দিৱস। আজিৰ এই দিনটোত বৰ্মন কছাৰী ছাত্ৰ সন্থা নামেৰে যি সংগঠন জন্ম হৈছিল, এই সংগঠনটিৰ জন্ম হোৱাৰ উদ্দেশ্য আছিল এই বৰ্মন কছাৰীসকলৰ সমস্যাসমূহ এই ছাত্ৰ সন্থাৰ জৰিয়তে কেনেকৈ আমি ছাত্ৰ সন্থাই সমস্যাখিনি সমাধান হোৱাত সক্ষম হ'ব পাৰোঁ, সেই নিমিত্তে এটা জাতিটোৰ মহৎ উদ্দেশ্য আগত ৰাখি আজিৰ এই দিনটোত নিখিল বৰ্মন কছাৰী নামেৰে ছাত্ৰ সন্থাটি জন্ম হৈছে। নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা বৰ্মন কছাৰীসকলৰ এটা মেৰুদণ্ড। মানুহ যেনেকৈ মেৰুদণ্ড নোহোৱাকৈ খোজকাঢ়িব নোৱাৰি, বৰ্মন কছাৰীসকলৰ মেৰুদণ্ড স্বৰূপ এই নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা ঠিক তেনেকৈ মেৰুদণ্ড স্বৰূপ এটা জাতীয় সংগঠন। আজি 2010 চনৰ জুনৰ 22 তাৰিখ এই নিখিল বৰ্মন ছাত্ৰ সন্থাৰ জন্ম হোৱাৰে পৰা আজি এই সুদীৰ্ঘ সময়ছোৱা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। এই জনগোষ্ঠীৰ শিক্ষা দীক্ষাৰ দিশটো যেনেকুৱা এটা অৱস্থাত আছিল, ছাত্ৰ সন্থা জন্ম হোৱাৰ পিছত আজি আমাৰ মাজত যথেষ্ট শিক্ষিত মানুহ আমি দেখিবলৈ পাইছোঁ। আশা কৰোঁ আগন্তুক দিনত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই যদি ছাত্ৰ সন্থাৰ কাম সুকলমে যদি কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে আৰু যথেষ্ট ইয়াতকৈ ভাল ফল আমি দেখিবলৈ পাম বুলি আমি আশা কৰোঁ। মই ভাবোঁ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা বৰ্মন কছাৰীসকলৰ যিবিলাক সমস্যা আছে, এই সমস্যাসমূহ কাম কৰাত তেখেতসকলে চেষ্টা কৰি যাব আৰু ছাত্ৰ সন্থাৰ সৈতে অন্যান্য যিবোৰ সংগঠন আছে তেখেতসকলেও সহায় সহযোগ কৰি যাব বুলি মই আশা কৰোঁ। আমাৰ ছাত্ৰ সমাজ আজি যিটো শৈক্ষিক দিশটো যদি আমি চাবলৈ যাওঁ, অন্যান্য জাতি জনগোষ্ঠীৰ তুলনাত কিন্তু আমি যথেষ্ট এতিয়াও পিছপৰা। সেই ক্ষেত্ৰতো ছাত্ৰ সন্থা কাম কৰাৰ প্ৰয়োজন আছে। যেনেধৰণৰ মানদণ্ড আমাৰ ভিতৰত হ'ব লাগে, আমি কিন্তু এতিয়াও আশা কৰা মতে কিন্তু আমি দেখিবলৈ পোৱা নাই। আৰু আমি ভাবিছোঁ আগন্তুক 10 বছৰৰ ভিতৰত বৰ্মন কছাৰীসকলৰ শৈক্ষিক দিশটো আৰু যথেষ্ট উন্নত হ'ব। সেয়ে মই আজিৰ এই প্ৰতিষ্ঠা দিৱস স্থলীৰ পৰা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মই আহ্বান জনাইছোঁ। বৰ্মন কছাৰীসকলৰ যথেষ্ট সমস্যা আছে। এই সমস্যাসমূহ মুখ্যতে ছাত্ৰ সন্থাৰ ওপৰত নিৰ্ভৰ কৰিব। ছাত্ৰ কৰিব নোৱাৰে। যি উদ্দেশ্য লৈ ছাত্ৰ সন্থা জন্ম হৈছে, এই উদ্দেশ্যক আগত ৰাখি যদি ছাত্ৰ সন্থাই কাম কৰিব নোৱাৰে, জাতিটোৰ সমস্যা কিন্তু সমাধান হোৱাত ইমান সহজ নহ'ব। গতিকে ছাত্ৰ সন্থা সহায় সহযোগ সকলোৱে আগবঢ়াব লাগিব। সভাপতি সম্পাদকৰ সৈতে যিসকল ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াসকল আছে, আঞ্চলিকৰ বিষয়ববীয়াসকল আছে, সকলোৰে দায়িত্ব আছে যে আমি ছাত্ৰ সন্থাটো কেনেকৈ শক্তিশালী কৰোঁ আৰু ছাত্ৰ সন্থাই বৰ্মন কছাৰী সমাজত কেনেকৈ কাম কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে এটা পলিচিৰ জৰিয়তে সকলোৱে আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে এটা প্ৰি প্লেনৰ জৰিয়তে যাতে সকলো দিশ সামৰি লৈ ছাত্ৰ সন্থাই যাতে কাম কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে আটাইলৈ মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল।
বৰ্মন কছাৰীসকলৰ এটি মুখ্যতঃ সমস্যা, সেইটো হ'ল জনজাতি সমস্যা। এই জনজাতি সমস্যাটো বৰ্মন কছাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যাটো আজিলৈকে সমাধান হোৱাত হৈ নুঠিল। গতিকে এই সমস্যাটো সমাধান হ'ব লাগিব। সমস্যাটো ক'ত জেং লাগি আছে, ক'ত কি সমস্যা হৈছে, ক'ত কি অসুবিধা হৈছে, এইবিলাক চালি জাৰি লৈ ছাত্ৰ সন্থাই কি পলিচিত এই কামটো কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে এটা ষ্ট্ৰেটেজি বনাব লাগিব। আৰু এই সমস্যাটো সমাধান হ'বই লাগিব। বৰ্মন কছাৰীসকলৰ যদি জনজাতীয় সমস্যা সমাধান হয়, বৰ্মন কছাৰী হিচাপে এই অসমৰ বুকুত, এই পৃথিৱীৰ বুকুত বৰ্মন কছাৰী হিচাপে বাচি থকাটো সম্ভৱ নহ'ব। গতিকে এই নিশেষ হৈ যাব ধৰা জনগোষ্ঠী, লাঞ্ছিত, বঞ্চিত, নিপীড়িত, শোষিত, সকলো দিশতে নিষ্পেষিত হৈ থকা এটা জনগোষ্ঠী, এই জনগোষ্ঠীটো নিজৰ সমস্যাৰ আজি উদ্দেশ্যক লৈ সকলোৱে ঐক্যবদ্ধ হ'বলৈ সক্ষম হৈছে। গতিকে মই ভাবো এই সমস্যাটো নিশ্চয় ছাত্ৰ সন্থাই আগভাগ ল'ব লাগিব, আৰু সমস্যাটো অকল ছাত্ৰ সন্থাৰ জৰিয়তেই সমস্যাটো সমাধান হোৱা সম্ভৱ। ইতিমধ্যে আমাৰ বহুত আজিলৈকে বৰ্মন কছাৰীসকলে ইয়াৰ সুবিধা ভোগ কৰিবলৈ পোৱা নাই। এটি অতি দুৰ্ভাগ্যজনক কথা। আমি বৰ্মন কছাৰীসকলে যদি জনজাতি মৰ্যাদাৰ পৰা যদি বঞ্চিত হ'ব লগা হয়, আৰু জনজাতি মৰ্যাদা নোহোৱাকৈ বৰ্মন কছাৰীসকলে যদি অসমৰ বুকুত বাচি থাকিবলগীয়া হয়, এইটো কিন্তু সহজ নহয়। গতিকে যেনেকেই নহওক, বাই হুক এণ্ড বাই ক্ৰুক বৰ্মন কছাৰীসকলৰ যিটো সাংবিধানিক অধিকাৰ, জনজাতিৰ সুবিধা, এইটো লাগিবই। আৰু এই সুবিধা নোহোৱাকৈ আমি বৰ্মন কছাৰীসকলে বাচি থাকিব নোৱাৰো। এই সুবিধা বৰ্মন কছাৰীসকলৰ লাগিবই। গতিকে এই সুবিধাৰ কাৰণে ঐক্যবদ্ধভাৱে ছাত্ৰ সন্থাই, বাকী যিবিলাক সংগঠন আছে, সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব। আৰু এই কাম ছাত্ৰ সন্থাৰ পিনে বেলেগ এটা সংগঠনৰ পৰা সম্ভৱ নহয়। গতিকে সংগ্ৰামী সত্তা নোহোৱাকৈ সাংবিধানিক অধিকাৰ বৰ্মন কছাৰীসকলে ভোগ কৰিব পাব বুলি মই আশা নকৰো। গতিকে ছাত্ৰ সন্থা ষ্ট্ৰং হ'ব লাগিব, ছাত্ৰ সন্থাৰ ভেটি ষ্ট্ৰং হ'ব লাগিব। ছাত্ৰ সন্থা বিভিন্ন জিলাত যদি অৰ্গেনাইজ দুৰ্বল হৈ আছে, সেইবিলাকৰ দিশত ছাত্ৰ সন্থাই কাম কৰিব লাগিব। গতিকে সকলো দিশ সামৰি লৈ ছাত্ৰ সন্থাই যদি কাম কৰে, আৰু সাংবিধানিক অধিকাৰ বৰ্মন কছাৰীসকলৰ এইটো যদি অতি সোনকালে সমস্যা সমাধান কৰাৰ কাৰণে যদি কৰিব বিচাৰে, তেতিয়াহ'লে গোটেই